हेलो बंधु बान्धवीসকল आशा करूँ आपलोगों सकलोरे ভাল पुनर्बार स्वागतम जनालो जेकेटी क्रिएशनলৈ আজি আপোনালোকৰ ওচৰত এটা স্পেশাল ব্লগ লৈ আহিছো আৰু ব্লগটো দেখিবলৈ পাব মই কিহৰ কাৰণে খানা বনাই আছো আৰু তেনেহলে দেৰি নকৰো বলক ভিডিওটি ষ্টাৰ্ট কৰি দিও গাহৰি বনি আছে আৰু আমি আজি আহিছো পিকনিক খাবলৈ দীপৰ বিলত দীপৰ মুখ স্পেশালি লৈ আহিছে তাইক লৈ আহিছো কালি তাইক লৈ আহিছো আদা নহৰু অকল আদা নহৰুতে চেলাবৰ কাৰণে তাইক লৈ আহিছো কাৰণ বাকি ভিডিওটো দেখাই পাই আদা নহৰু চেলোৱাৰ বাহিৰে তাইক বেলেগ কাম দিয়াই নাই বেলেগ কামত বহুত উস্তাদ হয় সেইকাৰণে তাইক নিদিও আৰু এপিনে আছে পুৰা ভৰি পুৰা মেৰুৱা একদম হাপ পাক মাৰি একদম ৰঙালাও কি কৰি আছে এইখিনি ৰবৰ কাৰণে ৰঙালাও ফুলকবি মটৰ কবি আলু ওলকবি মিক্স এই আমাৰ ভাই বোৱাৰী তাই একদম লাজতে একদম চুলিতে ঢাকি ৰাখিছে এয়া আলু বইল হ'ব দিম এয়া হৈছে ছাগলী মাংস হোৱা নাই মেৰিনেট কৰি দিছোঁ আৰু এয়া হৈছে মাছ জুয়ে পুৰা কান্দুৱাই দিছে এই জুইত কেতিয়া বনোৱা হ'ব ভগৱানে জানে এতিয়া কেইটা বাজিলে সময় কৈ দিয়া এতিয়া টাইম কিমান হৈছে 3টামান বাজিল চাগে ন দিনৰ 3টা 2:45 3টাই বাজে আৰু এতিয়ালৈ মানে আৰম্ভ কৰি এইটোহে হৈ আছে আপোনালোকে ভাবিছে পুৰা পেণ্ডেল চেণ্ডেল সজাই পিকনিক খাব সঁচাই আজি প্লেনিং আছিলে আমাৰ কিন্তু প্লেনিং নহ'ল কাৰণ যিহেতু চৰকাৰে বন্ধ কৰিছে কি কয় পিকনিক প্লেচবোৰ সেইকাৰণে আৰু ঘৰতে আৰু আমি পিকনিক কৰিছোঁ এয়াই আমাৰ ঘৰৰ দীপৰ বিল গম পাইছেনে তেনেহ'লে ব'লক ভিডিঅ'খিনি চাই থাকিব শেষলৈ কি বনাইছে চাই যাব দেই দেখিছেনে মোক মানে কাৰিকৰ হিচাপে আনিছে পিকনিক খাবৰ কাৰণে আহিলে মানুহ সকলোৱে মানে মিলি জুলি কৰে কিন্তু চব্জি কাটি আছে ইহঁতে কিন্তু কাৰিকৰ হিচাপে মানে মোক বনাইছে নিমখ 1 খোপা দিম জ্বলা 1 খোপা দিম খাব নোৱাৰিলে ভালে পাম চবৰে মাত নাইকিয়া হৈছে নিমখ আৰু জ্বলা বাচন কোনে ধুব হা এই কেৰাহীত এতিয়া বনাম নেক্সট মানে গাহৰিটো হৈ গ'ল আমি কাৰিকৰ হায়াৰ কৰি লৈ আনিছো কাৰিকৰে বাচন ধুব লাগিব কাৰিকৰে বনাব লাগিব আমি খাম ন নিবেলিবা ঠিক আছে বাৰু হে এটা কেৰাহীত আমাৰ দুজনী এইপিনে কিবা কৰি আছে ৰ'ব দেই দেখাই আছোঁ এই মেকুৰী গোন্ধ পাই একদম পগলা হৈ গৈছে এইপিনে পূৰা গাহৰি পুৰাত লাগিছে এয়া গাহৰিৰ কাৰণে এইখিনি যোগাৰ কৰি আছে নেমু পিঁয়াজ ধনিয়া মোক হাই কৈ দিয়া তাই এইখিনি আদা নহৰু পুৰা চেলালে দেই এইখিনি কমপ্লিট কৰোঁতে কিন্তু হেডফোনটো কাণত লাগিয়ে থাকে তাই নিয়মে হৈ গৈছে মানে মেনিয়া হৈ গৈছে তাই একেবাৰে মূৰত কি লগাই লৈছে এইটো নতুন কাৰিকৰ এয়া পাপা আহি গ'ল এয়া পাপাই বনাইছে মাছ ফ্ৰাই এইটো কি মাছ পাপা ৰৌ মাছ আজি খোৱাহে কথা চুলা আমাৰ এক্সচেঞ্জ হৈ গ'ল জুই অলপমান সেইটো চুলাত অকণমান জুইৰ প্ৰব্লেম আছিলে এতিয়া এইটো নতুন চুলা আনিলে আৰু এয়া পাপা এয়া ভিন্দু এয়া মম মই কাৰিকৰ আজি হাজবেণ্ড এণ্ড ৱাইফ নাই কাৰিকৰ নহয় এইখিনি আমাৰ নিমখ দি দিলোঁ কিয় হ'ব মই দেখি আছোঁ আৰু দৰ্শকে দেখি আছে এইবিলাক তোমাৰ ভিউৱাৰ্ছবোৰে চায়ে আছে কোনে মাছটো দিছে কোনে লৰাই আছে এয়া মিক্সাৰে মানে আলুখিনি মানে ফ্ৰাই কৰি আছে ক'ব পাৰি আৰু নোৱাৰি কাৰণ ফ্ৰাইটো ময়ে কৰি আছিলোঁ কিন্তু ভিডিঅ'ৰ কাৰণে তেখেতে এনেই লাৰি দিছে আৰু পাপাই কৰি আছে অলপ হাই হেল্ল' কোৱা হাই হেল্ল' সেয়া মমে এতিয়া বনাব মটন কাৰী এয়া আগতে মেৰিনেট কৰি থৈছিলে মমে এতিয়া ইয়াত দি দিলে খাই টেষ্টি
অবভিয়াছলি হ'ব, আপোনালোকক ধুনীয়া ধুনীয়া ৰেচিপিবোৰ বনাই বনাই দেখাই থাকে। চ' আমি বেলেগ কাৰিকৰ হায়াৰ কৰাই নাই, সেইকাৰণে নিজৰ মাজতেই কাৰিকৰ লৈছোঁ। আৰু এইফালে পাপাই একদম মমক হেল্প কৰি দি তত পোৱা নাই, পিঁয়াজ কাটিছে, বিলাহী কাটিছে, জলকীয়া দিছে, কামত পূৰা লগাই দিছে। আৰু এটা দুটা নহৰু দি দিছোঁ, এয়া পুৰা দি খাই চাবচোন, বহুত টেষ্টি হয়। এয়া হৈ গ'ল, এতিয়া মই মাছৰ আইটেমখিনি কৰোঁ। বাকী এতিয়া চালাড, পুৰা চালাডৰ কামত লাগি আছে। আমি দৰ্শক গান শুনাত লাগিছে। আৰু মই আৰু কি কাম কৰা বাইদে থাকে। আমি কাৰিকৰ হায়াৰ কৰি এনেই আনিছোঁ নেকি আৰু। কালাৰটো দেখিয়ে আপোনালোকে গমেই পাইছে চাগে, কি এটা মজা কালাৰ হৈছে। পাখা কালাৰ এনেকৈ নহ'লে আৰু খাই পাঠা কালাৰ সদায় ব্লেক হ'ব লাগে, অলপ কলা। কালাৰটো খালি এইটো লাগে। মমা আজি ধুনীয়া লাগি আছে, কাৰিকৰৰ নিচিনা একদম ড্ৰেছে সতি খোপা চোপা। এয়া মাছ বনাইছোঁ, থেকেৰা টেঙা, বিলাহী আলু দি হৈছে আৰু, কিন্তু গধূলি হ'ল, খাওঁতে খাওঁতে দেৰি হৈ যাব। ভাত পানী খাই আমি সকলোৱে অলপ ফূৰ্তি কৰিব ল'লোঁ, আৰু ভাত খোৱাখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ সেইখিনি টাইমতে কিনকিনকৈ অলপ বৰষুণ দিছিলে, আৰু যিহেতু খোৱাৰ ব্যৱস্থা আমি বাহিৰত কৰিছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু ভাত খোৱাৰ পিছতে অকণমান সময় যেতিয়া বৰষুণ কমিলে, তেতিয়াই সকলোৱে ক'লে যে অকণ ডান্স কৰোঁ, তো সেনেকুৱা আমি ডান্স কৰিব ল'লোঁ।
তেনেধৰণে ফূৰ্তি কৰি ৰুমলৈ আহি আছোঁ। পিকনিক কৰিছিলোঁ মাৰ ঘৰত, আৰু মই যিহেতু বিয়া হ'লোঁ, মোৰ হাজবেণ্ডে কৰ্মসূত্ৰে গুৱাহাটীতে থাকে, আৰু সেইকাৰণে আমি ৰেণ্টৰ ৰুম য'ত ভাড়াত থাকোঁ আমি তালৈ গৈ আছোঁ। আৰু এয়াই আছিল আমাৰ ঘৰৰ পিকনিক। আৰু মই ভাবোঁ যে পিকনিক অকল পিকনিক প্লেচত গৈয়ে যে খালে ফূৰ্তি কৰিলে যে সেইটো ফূৰ্তি হয়, সেইটো মই নাভাবোঁ। কাৰণ ঘৰৰ পৰিয়ালে ঘৰৰ বাৰান্দাত আপুনি এটা কোণাটো যদি আপোনালোকে মনৰ ফূৰ্তি কৰি খায়, সেই পিকনিকটো মজা বেলেগ। আৰু তেনেধৰণে আমি ফূৰ্তি ফাৰ্তা কৰি গোটেইকেইজনে অলপ ডান্স কৰিলোঁ, ফূৰ্তি কৰিলোঁ, বহুতে ভাল লাগিলে। আৰু তেনেকুৱা অকণমান সময় ঘৰৰ পৰিয়ালৰ লগত যেতিয়া সময় ওলাব, সঁচাকৈ বহুতেই ভাল লাগে। এনেধৰণে আজি দিনটো গ'ল। আৰু মোৰ ভিডিঅ'টো যদি ফ্ৰেণ্ডছ চাই ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিব। নতুনকৈ ভিউৱাৰ যদি মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে তলতে থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'খিনি ন'টিফিকেশ্যন পাই থাকে। আজি ইমানতে মোৰ ভিডিঅ' সামৰিলোঁ। থেংক ইউ, বাই বাই।